বহুদিনৰ মূৰত আহিছোঁ ডিব্ৰুগড় ছোৱালী মই দণ্ডালী। আজি জনপ্ৰিয় কণ্ঠশিল্পী মন্তুমণি শইকীয়াৰ উপজা দিন। গতিকে উপজা দিনত আমি কি কৰিছোঁ বা কেনেকৈ বাৰ্থডে কেক কাটিছে আৰু কি হৈছে তাকে দেখুৱাবলৈ আপোনালোকক প্ৰয়াস কৰিম। বহুদিনৰ মূৰত আহিছোঁ, গতিকে কি হয় আপোনালোকেও চাই দিব। আজি উপজা দিন, বয়সটো আপোনালোকৰ আগত নকয় কেতিয়াও, একেবাৰে ফুল কোমলীয়া হৈ আছে। 16 বছৰ হয়তো জন্ম হৈছে। গা পা ধুৱাই আমি আনিছো অকণমানি ল'ৰাটো। এই মাত্ৰ জন্ম হৈছে মন্তুমণি শইকীয়া। Happy birthday, dear Montu. Happy birthday to you. May God bless you. May God bless you. May God bless you. Happy birthday to you. Mana? Galon dia. Galon dia okey. Bariya go. Eta full koi. Eta hopun koi. Full koi. Aji mukti paise apnaloke atai gom paise eta khub sundor git. Amar polaka yat ase. Kena jala diam. Tor hongit hopun kori. Heru hoise ujjol. কণ্ঠ মন্তুমণি শইকীয়াৰ আৰু সংগীত পলাশ গগৈ। পলাশ গগৈ আমাৰ মাজত উপস্থিত আছে। সপোন কৰিৰ কেকটো এতিয়া কটা হ'ব। গতিকে আপোনালোক সকলোকে শুভকামনা দিবলৈ অনুৰোধ জনাইছো। খুব এটা সুন্দৰ আজি উপলব্ধি কৰিছো আমি। আৰু শনি কুকাইটো নাই, শনি কুকাইটো খুব সুন্দৰকৈ লিখি দিছে আমাৰ গীতটি। আৰু টিউনটো যেতিয়া বহিছো আমি কম্প'জ আমি পলাশে মই সুন্দৰকৈ কৰিছোঁ। মিউজিকখিনি আপোনালোকে শুনিছে, ইমান মনোমোহা হৈছে। ধন্যবাদ পলাশক এইখিনিতে। আৰু শনি কুকাইৰ অনুপস্থিত শনি কুকাইক ধন্যবাদ। জীৱনটো এটা খুব কষ্ট কৰি উলিয়াই দিছে, তেনেকৈ তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু জড়িত পাঠৰ পৰা আৰম্ভ কৰি গোটেইখিনি মোৰ সহযোগীলৈ ধন্যবাদ জনাইছোঁ। এবাৰ সপোন কৰি কেকটো কাটিব লৈছোঁ। সপোন কৰি কেকটো কাটিব লৈছে। গানটো এবাৰ বজাই দিলে ভাল হয়, কোনোবাই বজাই দিয়ক। সপোন কৰি গানটো লাগে আমাক। আৰু সঁচাকৈয়ে খুব সুন্দৰ হৈছে। পলাশ গগৈৰ মিউজিক, সুনীত গগৈৰ কথা, অতি সুন্দৰ এটি গীত ৰাইজলৈ আগবঢ়াই দিছে। আজি উপজা দিনটোতেই সপোন কৰি নামৰ এটি গীত মন্তুমণি শইকীয়াই ৰাইজলৈ বুলি, শ্ৰোতা ৰাইজলৈ বুলি আগবঢ়াই দিছে। অকণমান গীতটো লগাই দিব, আপোনালোকে আটাই শুনিব। আনন্দ কৰিব লাগিব। পৰিৱেশ এয়া সপোন কৰি কেক কাটিছে। গীতটো বেক চাইডে বাজি আছে, আপোনালোকে শুনক। খুব সুন্দৰ সপোন কৰি গীত। এয়া সপোন কৰি কেক আজি যিটো মুক্তি পাইছে, সুন্দৰ এটি গীত। পলাশ গগৈৰ সংগীত আজি ৰাইজৰ মাজলৈ এৰি দিছে। এটা সুন্দৰ মুহূৰ্ত সপোন কৰি আজি আৰু আজি উপজা দিন মন্তুমণি সপোন কৰি গীতটো মন্তুমণি শইকীয়াই আজি কাটিছে। এই মুহূৰ্ত অলপ মেকআপ সকলোৱে মেকআপ কৰি দিছে বন্ধু। এইটো মেকআপৰ খুব প্ৰয়োজন আছিল। এতিয়াহে সুন্দৰ লাগিছে। নাকটো যেতিয়া ধুনীয়া হয়, ল'ৰাটোৰ নাকটো এতিয়াও ধুনীয়া।
মন্তুমনিৰ বাবে বাই লৈ আনিছে খুব সুন্দৰ এটা জোল সৈতে লৈ আনিছে এটা সাৰপ্ৰাইজ আৰু এই সাৰপ্ৰাইজটো জিলিকা কলেকশ্যনত খুব টাইট পেকিং কৰি আনিছে যেটো সাৰপ্ৰাইজ অলপ কষ্ট পাব লাগিব বাৰ্থডে বয়ে কষ্ট পাই খুলিব এতিয়া খোলাৰ পাছত কি ওলাই চাবলৈ আমিও আগ্ৰহ হৈ ৰৈ আছো সকলোৱে মিলি খুলিব সন্মুখত এখন কিবা এটা ওলাব কি ওলাব এতিয়া সাৰপ্ৰাইজ বেক সাইডটো দেখি কিবা এটা হয় লাগিছে মানে ফটো নিচিনা লাগিছে কিন্তু কি ফটো এটা সাৰপ্ৰাইজ হ'ব এখন এটা চাব সকলোৰে কিউৰিচিটি বাঢ়িছে কি আছে এতিয়া সন্মুখটো ফালি দিলে হৈ গ'ল এক ফোন ফালিবলৈ আছে মন্তুমনি এতিয়া কষ্ট কৰক এদিন আৰু কষ্ট কৰি ওলাই যাব বাৰ্থডে বয় কষ্ট কৰিছে মই কিন্তু দেখিলো দেই মই আগতীয়াকৈ দেখিলো সাৰপ্ৰাইজটো এয়া আপোনালোকৰ সন্মুখত Happy birthday to you. Happy birthday, dear Happy birthday to you. Kokai, তোমাৰ ভাইকে জনে দিছে কেইজন ভাইকে দিছে এইকেইটা ভাইক দেই আটা ভাইক কেইটামান ভাইকে মিলি দিছে আৰু লিখা আছে কেকটোত ককাই দিবলৈ লৈ দিছে এটা ধুনীয়া কেক আপাৰ ককাই গতিকে ককাই কেক কাটিছে ৰঙা কেক তুমি প্ৰথমতে খাই লৈছে ককাই কেকটো তাৰপিছত এই ভাইকেইটাই খাইছে আপোনালোকে দেখিছে আজি মন্তুমনিৰ গাল আৰু কপাল ৰক্ষা নাই কেৱল জেনেৰে ভৰ্তি হৈ গৈছে ককাই খুৱাই দিব লাগে ভাইকেইটাই এবাৰ 4 নম্বৰ কেকটো কটা গৈছে ককাই নামৰ কেক মাজনী কোৱা কি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব দেই ডিব্ৰুগড়ৰ ছোৱালী মই দণ্ডালী ঘণ্টিটো বজাই দিম কি হৈছে ঘণ্টিটো বজাই দিব টিকলু কৈ দিয়া ঘণ্টিটো বজাই দিব অ'কে খুব ধুনীয়াকৈ বেলুনখিনি সজাইছে পৰিৱেশটো মই দেখুৱাই দিছো ভাত খাই আছে এইটো আমাৰ বাৰ্থডে বয় দেখুৱাই দিছো খানাবোৰ দেখুৱাই দিছো এয়া আলু ভাজি বাদাম পাপৰ দি আছে আমাৰ ভণ্টিয়ে এইফালে আছে চিকেন আপোনালোকে প্ৰত্যেকেই চিনি পাই চিনাকি কৰি দিব নালাগে আমাৰ অতি মৰমৰ জনপ্ৰিয় আৰ্টিষ্ট হয় ইমান সুন্দৰ অভিনয় কৰে গতিকে চুমকি আমাৰ মাজত আছে মন্তুৰ বাৰ্থডে লৈ আহিছে আৰু চুমকি মোৰ চেনেলটো চাবলৈ কৈ দিয়া অকণমান আপোনালোকে সকলোৱে টৰ্ণালিবাৰ চেনেল চাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু সকলো ভাল হৈ থাকক আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো এতিয়াই ৰঙালী বিহুৰ প্লেনিংটো ক'ত ফাংচন কাৰ লগত এবাৰ তেনেকৈ একো নাই আমি আচলতে যেনেকৈ ৰাইজে বিচাৰে তেনেকৈ যাওঁ তথাপিও এবাৰ মই মোহনৰ লগত শান্তি সেয়াই বেলেগ একো এনেকুৱাকৈ প্লেনিং নাই যিহেতু প্ৰত্যেক বছৰে তেনেকৈ প্ৰগ্ৰেম কৰাই হয় আৰু যোনে যেনেকৈ বিচাৰে আমি তেনেকৈয়ে যোৱা হয় কিন্তু এবেলি মোহনৰ লগত আৰু কিছুমান কেইকেইটাৰ লগতো আছে কেইকেইটাৰ লগতো আছে হয় বৰ ধুনীয়া জৰি হ'ব আপোনালোকে চাই থাকিব ভাইটি মৰমৰ চুমকি থেংক ইউ ভাল লাগিল ইয়াত লগ পাই ধন্যবাদ এয়া মন্তুৰ বাৰ্থডে লাগিছে জুন শইকীয়া খুব ধুনীয়া এগৰাকী মানুহ ভৰিটো অকণমান দুখ পাই আছে এয়া ভৰি দুখ পাই আছে আৰু এইফালে নৃত্যও চলি আছে অকণমান কোৱাচোন কেনেকুৱা লাগিছে আজি বাৰ্থডে লৈ আহি মানে মন্টু পাৰ্টি একদম আমাৰ হোম পাৰ্টি হয় আৰু কেক এটা আনিছিলা সেয়া ভিডিঅ' কৰিয়ে থৈছো কেক কাটিছো আমি একেলগে আৰু এতিয়া আমাৰ আহাৰ ভক্ষণো হ'ব আৰু ধুনীয়া নাৰীগৰাকী মই দেখুৱাই দিছো আকৌ এবাৰ সকলোতে ফূৰ্তি চলি আছে সেইফালে নৃত্য
চলি আছে গোটেই পৰিৱেশটো আকৌ এবাৰ দেখুৱাই দিছো আমি লগ পাইছো চিকু হুৰিয়া যাত্ৰাৰ জনপ্ৰিয় ইউটিউবাৰ গতিকে আপোনালোকে আটাই চিনি পায় ভাল লাগিছে মনটো বাৰ্ডে লগ পালো দুইজনী একেটা ধান্দাতে লাগি আছো মোৰ বাৰু ছাবস্ক্ৰাইবাৰ একদম কম হৈ আছে গম পায় এই যথেষ্ট ছাবস্ক্ৰাইবাৰ আছে চিকু হুৰিয়া যাত্ৰা আচলতে বাই জনপ্ৰিয় বুলি কৈছে একদম নহয় আপোনালোকে একদম নাভাবিব আৰু বাক মোৰ বহুত ভাল লাগিছে কিয়নো মন্টুদাৰ বাৰ্থডেত বায়ে মানে ভাষণ দি আছে আৰু লাগি আছে সেইকাৰণে মোৰ ভাল লাগিছে আৰু বাক সুধিছো যে আপোনাৰ চেনেল আছে নেকি বায়ে পিছত কৈছে আছে আৰু ইতিমধ্যে 3000 ৱাটছ টাইম কমপ্লিট কৰিছে আৰু মাত্ৰ 1000 লাগে প্লিজ আপোনালোকে কৰি দিয়ক আৰু ময়ো শ্বেয়াৰ কৰি দিম ভাল লাগে বাকী মোৰ এটাই বেছি ভাল লাগিছে কেলে বায়ে মানে মোৰ মানুহজনৰ ঠাইৰ হয় ডিব্ৰুগড় হয় আৰু চেনেলটোৰ নাম ডিব্ৰুগড়ৰ ছোৱালী মই তন্দ্ৰাই আৰু চেনেলটোৰ নামটো সেইটো আৰু কিন্তু ডিব্ৰুগড় বুলি কোৱা কাৰণে মোৰ বেছি ভাল লাগিছে আপুনি আগুৱাই যাওক আৰু ৱাটছ টাইম 3K হৈছে আৰু 1000 লাগে গাইজ আপোনালোকে কৰি দিয়ক আৰু খুব ভাল লাগিলে আপোনাক লগ পাই আপুনি আগুৱাই যাওক আৰু আমি আছো আপোনাৰ লগত কিবা সহায় লাগিলে ইউটিউবৰ থ্ৰুৱেদি আমি আছো ধন্যবাদ চিকু হুৰিয়া যাত্ৰা আপোনালোকে চাই থাকিব লাইকে ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ বাৰ্থডে বয় মন্টুমণি শইকীয়া পিছত আছে টপচি অকণমান মোৰ চেনেলটোৰ কথা কৈ দিব লাগে আজি তন্দালি আছে খুব ভাল লাগিছে মোৰ বাৰ্থডেত উপস্থিত আছে ধন্যবাদ জনাইছোঁ সমূহ অসমবাসী ৰাইজক সদায় এনেদৰে আশীৰ্বাদ কৰিব মৰম কৰিব কামনা কৰিছোঁ নতুন গীতেও আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ সপোন কৰি এটাই শুনিব আৰু যদি ভাল লাগে শ্বেয়াৰ আজি সপোন কৰি ৰিলিজ হৈছে উপজা দিনত মন্টুমণি শইকীয়াৰ সপোন কৰি অলপ আগতে আপোনালোকে দেখিছে কেক কাটিছিলে আৰু ল'ৰাটোৰ আজি উপজা দিন সকলোৱে আশীৰ্বাদ কৰিব মোৰ চেনেলটোত আজি এইকাৰণে উলিয়াই দিছোঁ এই ধুনীয়া ল'ৰাটো আৰু আগবাঢ়ি যাওক আগুৱাই যাওক আশীৰ্বাদ কৰিব শুভকামনা দিব বিহু মঞ্চৰ কাৰণে সাজু হৈছা কেনেদৰে সাজু হৈছা প্ৰায়খিনি হৈ আছে আমাৰ প্ৰেক্টিছ হ'ব 1 তাৰিখৰ পৰা প্ৰেক্টিছ আছে প্ৰত্যেক বছৰতে ৰাইজৰ মাজলৈ যাম মৰম কৰিবলৈ আশীৰ্বাদ ল'ব অশেষ ধন্যবাদ আৰু তোমাৰ গীত শুনিবলৈ আমি ৰৈ আছো গুৱাহাটীত য'তে হয় আমি দৌৰি দৌৰি যাম থেংক ইউ আমি এটাই খানা খালো এতিয়া গুচি যামগৈ সেয়া বিদায় লোৱা পৰ্বটো চলিছে সকলোৱে মিলি গতিকে গম পাইছে আজি মন্টুমণি শইকীয়াৰ উপজা দিন আছিল আশীৰ্বাদ কৰিছোঁ সদায় যাতে কুশলে থাকে আৰু অনাগত দিনবোৰ ভাল হওক তাকে কৈ আজিৰ পৰা মই সামৰণি মাৰিছোঁ ধন্যবাদ